নমস্কাৰ আৰু সকলোকে মোৰ ইউটিউব চেনেল পূজা চৰলৈ পুনৰবাৰ স্বাগতম জনাইছো এটা মানে ইম্পৰ্টেন্ট ভিডিও লৈ ইনফৰমেটিভ ভিডিও বুলিও ক'ব পাৰে মানে বহুতে সুধি আছিল যে বা গেপ সাৰ্টিফিকেটখন লাগিব নেকি বা গেপ সাৰ্টিফিকেটখন কি হয় বুলি পেলাই তো গেপ সাৰ্টিফিকেটখনৰ কথা কৈ দিছো চাও গেপ মানে কি আমি যেতিয়া যেনিবা কোনোবাই ডিগ্ৰী পঢ়িলে ঠিক আছে ডিগ্ৰী কমপ্লিট কৰিলে যেনিবা 13 মান চনতে হল তাৰ পিছত নাই এতিয়া মানে তাৰ পিছত আকৌ এতিয়া মানে B.ed কৰিব লৈছে তো তেতিয়া আপোনাক গেপ সাৰ্টিফিকেটখনৰ প্ৰয়োজন হয় তাৰ মানে আপুনি যে ইমান বছৰটো পঢ়িব পাৰিলে হেতেন মাজত 12-13 মান চনতে আপুনি ডিগ্ৰী কমপ্লিট কৰিলে তাৰ পিছতটো আপুনি পঢ়িব পাৰিলে হেতেন কিয় নপঢ়িলে হে বস্তুটো জনাই পেলাই যিখন দলিলত এখন লিখা দিয়ে মানে উকিলে লিখি দিব আপোনাক উকিলৰ সাইন টাইন লাগে মানে আৰু এখন দলিত মুঠতে আপুনি এজন এডভোকেট মানে উকিল লৈ পেলাই নি কথাটো বুজাই দিলে তেওঁ গমেই পাই যাব ঠিক আছে হেখনে হৈছে গেপ সাৰ্টিফিকেট বুজি পালে আপুনি যে মাজত ইমান দিন গেপ কিয় দিলে মানে হে বস্তুটো তাৰ কাৰণটো জনাই পেলাই এখন দলিলত 100 টকীয়া দলিলত এখনত লিখিলেও হৈ যায় 100 টকীয়া দলিল এখন লৈ তাত মানে মুঠতে উকিল এজন ধৰিলে বা চিনাকি উকিল থাকিব ইনো যেহেতু আপোনালোকৰ প্ৰত্যেকৰে তেনেকুৱা এজন উকিলৰ কথাটো বুজাই দিব যে এনেকুৱা কথা মই 15-16 চনতে জানিবা আপোনাৰ ডিগ্ৰীটো কমপ্লিট হৈছে বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট হ'ল আৰু এতিয়া 24 চনত আপুনি B.ed কৰিব বিচাৰিছে তেতিয়া হলে এই মাজৰ যে সময়খিনি যে এই মাজৰ সময়খিনি আপুনি কিয় নকৰিলে তাৰ মানে মাজৰ সময়খিনি কি কৰিলে হে বস্তুটো মানে হেকানে গেপ সাৰ্টিফিকেটখন হেখনে মানে যে আপুনি গেপ সাৰ্টিফিকেট মানে হে দলিলটো যে লিখি দিব হেখিনি আপোনাৰ নাম লিখি দিব আপুনি কোন ইয়াৰত পাস কৰিছিলে বা আপোনাৰ হেখিনি আৰু মানে যি বুজি পাইছে না আপোনাৰ দেউতাৰ নাম মাৰ নাম কোনবাই লিখে আৰু কিছুমানে নিলিখেও মুঠতে যেনেকে উকিলজনে ঠিক ঠাক কৰি দিব আপুনি মুঠত জাস্ট ললে হল খালি আপোনাক বিচাৰিব আৰু যে আপোনাৰ নামটো বিচাৰিব কোন ইয়াৰত পাস কৰিছে গ্ৰেজুৱেচন মানে গ্ৰেজুৱেট আছিল নে আপুনি নে পোষ্ট গ্ৰেজুৱেচন কমপ্লিট কৰিলে হে গুটে বস্তুখিনি মানে কোন ইয়াৰৰ পা পাস কৰিলে কি কথা মানে আৰু হেখিনি লৈ লব তাপা তেওঁ যিখিনি লিখিব লাগে কাৰণ দৰখাই লিখি দিব যে মোৰ গা বেয়া আছিল বা মই কবাত কোচিং এটা লৈ আছিল বা যি কোনো মানে ফ্যামিলি প্ৰবলেম কিবা চলি আছিল এনেকুৱা টাইপ যি হয় কাৰণটো মানে দৰখাই পেলাই হে দলিলখনত লিখি দিয়ে মানে বুজিলে হেখনে আপোনাৰ গেপ সাৰ্টিফিকেট হেখন টেনচন লব লাগে একো কথাই নাই আপুনি যিকোনো এজন উকিল ধৰিব মানে কি আৰু উকিলজনক গৈ পেলাই কথাটো ক'ব যে মোক এনেকুৱা কথা মোক গেপ সাৰ্টিফিকেট এখন প্ৰয়োজন হৈছিল এনেকে বুলি ক'লে তেওঁ ডাইৰেক্ট ক'ব 100 টকীয়া দলিলটা ল'ব তাতে হেনেকে আৰু লিখুৱাই দিব বুজি পালে হেখনে হৈছে আপোনাৰ গেপ সাৰ্টিফিকেট ইমান বেছি টেনচন ল'ব নালাগে গেপ সাৰ্টিফিকেট হেসকলকহে প্ৰয়োজন যিসকলৰ মাজত বহুত বেছি গেপ আছে 3-4 বছৰ 2 বছৰ 3 বছৰ এনেকুৱা টাইপ গেপ আছে মানে মাজতে গেপ দি দিলে মানে নপঢ়িলে তাৰপিছত এতিয়া আকৌ কন্টিনিউ কৰিব লৈছে তেওঁলোকৰ কাৰণেহে যিসকলে গ্ৰেজুৱেচন কৰিছে এতিয়া কৰি আছে মানে যোৱা বছৰ খতম হৈছে তেওঁলোকেও যদি উলিয়াও ভাবে তেতিয়া হলে উলিয়াই থব পাৰে বাও কোনো কথা নাই কাৰণ পটককে কবাত দৰকাৰ হৈ যাব ন হেতু কাৰণে বাকি যিসকলে এতিয়া 6 সেম কমপ্লিট কৰি পেলাই নি বা 6 সেম এটাটো হাৰিয়ে হ'ব এপিয়াৰিং কি কয় পঢ়ি আছে মানে তেওঁলোকে যেতিয়া B.ed দিব তেওঁলোকক কিন্তু কোনো ধৰণৰ গেপ সাৰ্টিফিকেটৰ প্ৰয়োজন নহয় কথাটো বুজি পাইছে ন কি কৈছো মানে মাজত যিখিনি গেপ পৰে কিছুমানৰ যে 2-3 বছৰ 4 বছৰ গেপ হৈ যায় তাৰপা কইটা কন্টিনিউ কৰিব বিচাৰিছে সেই সকলকহে গেপ সাৰ্টিফিকেটৰ প্ৰয়োজন হয় হে আৰু কিছুমানে কোচিং কৰি থাকে কিন্তু এনেকুৱা এটা কথা না কিছুমানৰ গেপ সাৰ্টিফিকেট নলয় কিছুমানত কিন্তু লয় ভেৰিফিকেশনৰ টাইমত লাগে হেতু কাৰণে আপোনালোকে আৰু বহুত দিন নালাগে আপোনালোকক 1-2 দিনতে হৈয়ে যায় পটককেনে কাৰণ যেহেতু এটা গুৱাহাটী ইউনিভাৰ্সিটি ষ্টাৰ্ট হৈছে হে অনলাইন এপ্লাই তো আপুনি ধুনিয়াকে উলিয়াই ল'ব পাৰে 2 জুলাই লৈকে আছে তো একো প্ৰবলেম নাই টেনচন নাই আপোনালোকে ধুনিয়াকে উলিয়াই ল'ব পাৰে উলিয়াই থোৱাটো ভাল মানে যিকোনো ইউনিভাৰ্সিটি ক্ষেত্ৰতে দৰকাৰ হৈ যায় সেই কাৰণে গেপ সাৰ্টিফিকেটখন প্ৰয়োজন হয় খালি নোহোৱা বুলি নকওঁ মই কাৰণটো দৰকাৰ এইটো বহুত এটা ডাঙৰ বাৰ্ডেন নহয় এনেহে টেনচন হৈ থাকিব যে মোক গেপ সাৰ্টিফিকেটখন নাই ইটো নাই হিটো নাই এইবোৰ টেনচন লোৱাতকে উলিয়াই থোৱা ভাল বহুত বেছি আপোনাৰ খৰচ নহয় 500 টকা 300 টকা ল'ব পাৰে 500 300 400 ইমান মানে ল'ব তাতকেটো বেছি নলয় আৰু মুঠতে আপোনাক 600 টকা মানৰ ভিতৰত হৈয়ে যায় 100 টকা দলিলটো লাগিব বাকি মানে উকিলজনকটো দিব লাগিব না আপোনাক বস্তুটো কামটো কৰি দিব যে যিহেতু হেতু কাৰণে বাকি ইমান বহুত বেছি হেডেক ল'ব নালাগে আপোনালোকে উলিয়াই থৈ দিব লগত ৰাখি দিব কাৰণ ভেৰিফিকেশনৰ টাইমত খুজি দিব পাৰে যেহেতু 2-3-4 বছৰ গেপ পৰেটো খুজিবই আৰু দৰকাৰ হৈ যাব হেতু কাৰণে বুজি পালে গেপ সাৰ্টিফিকেটখন হেখনে যদি আপোনালোকে গেপ আছে মানে মাজত 2-3-4-5 বছৰ গেপ দি আকৌ এতিয়া আপুনি কন্টিনিউ কৰিব বিচাৰিছে মানে আপুনি মানে যেনিবা 13 মান 14 মান বা 20 চনতে মই 20 চনে ধৰিছো আপুনি 20 চনতে গ্ৰেজুৱেচন কমপ্লিট কৰিলে মাজত গেপ আছে এতিয়া আকৌ B.ed কৰিব লৈছে তেতিয়া হলে মানে আপোনাক গেপ সাৰ্টিফিকেটখন প্ৰয়োজন হ'ব মাজৰ গিদিন আপুনি কিয় নকৰিলে মানে কাৰণটো দৰখাই দিলে হৈয়ে যায়
ঠিক আছে টেনশ্যন ল'বলগীয়া কোনো কথা নাই মাত্ৰ মই এইটোৱে ভাবোঁ মই এইটো বিচাৰোঁ মানে যে হেডেক হৈ থকা কামবোৰ কৰি থোৱাই ভাল সেইকাৰণে উলিয়াই ল'ব দুদিনমানহে লাগিব সময় বেছি একো হেৰি নাই আপুনি জাষ্ট উকিলজনক কথাটো বুজাই দিলে তেওঁ গমেই পাই যাব এনেকুৱা মই B.ed এডমিশ্যনৰ কাৰণে লাগে বুলি ক'লে তেওঁ গম পাই যাব কাৰণ বহুতে উলিয়াই থাকে সেইটো কাৰণে বুজি পালে বাকি প্ৰিপাৰেচন কৰি থাকক এক্সাম আহি আছে ময়ো যিমান পাৰো ভিডিঅ' দিছোঁ বাৰু আপোনালোকে মোক দুটা ভিডিঅ' দিব কয় দুটা ভিডিঅ' মোক দিবলৈ বহুত বেছি দিগদাৰ হয় জানেনে ইয়াত আপলোড কৰিবলৈ দিগদাৰ এক নম্বৰ কথা আৰু মই অকমান সময়ো নেপাওঁ কাৰণ নিজেও পঢ়া শুনা থাকে এনেকুৱা নিচিনা হয় বাকি ভিডিঅ'টো যদি শেষলৈকে চাইছে থেংক ইউ সো মাচ ভাবিছোঁ গেপ চাৰ্টিফিকেটখনৰ কথা বুজি পালে আৰু যাৰ গেপ আছে আপোনালোকে উলিয়াই ল'ব দুদিন এদিন সময় লাগে 500 টকা খৰচ হ'ব বছ ঠিক আছে থেংক ইউ সো মাচ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে